হেল্ল' বন্ধুসকল, বিধায়ক এমএলএ বুলি ক'লে আমাৰ মনলৈ আহে সেই লাল বাতি লগোৱা গাড়ীত অহা সেই মানুহজন, আমাৰ সমষ্টিৰ সকলোতকৈ শক্তিশালী ব্যক্তিগৰাকী। কিন্তু আপুনি জানেনে এজন বিধায়ক বা এমএলএৰ ক্ষমতা আৰু তেওঁৰ দৰমহা কিমান? যদি নাজানে তেনেহ'লে এই ভিডিঅ'টো একেলগে চাওক। আজি আমি এই ভিডিঅ'টোত জনাৰ চেষ্টা কৰিম এজন বিধায়কৰ ক্ষমতা কিমান আৰু তেওঁৰ দৰমহা কিমান। নমস্কাৰ বন্ধুসকল, মই সীমান্ত নজনা কথা নামৰ চেনেলটোলৈ স্বাগতম, য'ত আমি জানো কিছু নজনা কথা। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপুনি যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ওচৰৰ বেল আইকনটো দবাই অলত ছিলেক্ট কৰি লওক, যাতে এনেধৰণৰ ভিডিঅ' সকলোতকৈ আগত আপুনিয়ে পায়। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, বিধায়কৰ ক্ষমতা আৰু দৰমহা জনাৰ আগত আমি জানিব লাগিব বিধায়ক আচলতে হয় কি। চাওক, যিকোনো ৰাজ্য এখনৰ শাসন ব্যৱস্থা সুচাৰুৰূপে চলাই নিবলৈ ৰাজ্য চৰকাৰ গঠন হয়, আৰু এই ৰাজ্য চৰকাৰৰ গঠন হয় বিধানসভা আৰু বিধান পৰিষদৰ নিৰ্বাচিত সদস্যসকল মিলি। বিধানসভা আৰু বিধান পৰিষদৰ নিৰ্বাচিত আৰু মনোনীত সদস্যসকলক বিধায়ক বুলি কোৱা হয়। এইটো হ'ল বিধায়কৰ সাধাৰণ সংখ্যা। বন্ধুসকল, ইয়াতে জনাই দিওঁ বিধায়ক নিৰ্বাচনত ভাগ ল'বলৈ এজন প্ৰাৰ্থীৰ কি যোগ্যতাৰ দৰকাৰ। নম্বৰ 1, প্ৰাৰ্থীৰ বয়স 25ৰ ওপৰ হ'ব লাগিব। নম্বৰ 2, প্ৰাৰ্থীজন ভাৰতীয় নাগৰিক হ'ব লাগিব। নম্বৰ 3, প্ৰাৰ্থীজন কোনো চৰকাৰী চাকৰিয়াল হ'ব নালাগিব। নম্বৰ 4, প্ৰাৰ্থীজন পাগল আৰু দেউলীয়া হ'ব নালাগিব। এইকেইটাই হ'ল বিধায়ক নিৰ্বাচিত প্ৰাৰ্থীৰ হ'বলগীয়া প্ৰাথমিক যোগ্যতা। মানে পঢ়া লিখাৰ কথাই নাই, আঙুঠা চাপ হ'লেও কোনো কথা নাই। ভাবি চাওক, এটা কেৰাণী হ'বলৈ কমচে কম 12 পাছ হ'ব লাগিব, কিন্তু ৰাজ্য চলাবলৈ একো পঢ়া লিখা নালাগে। আচৰিত ন? হ'ব বাৰু, এইবোৰ কথা কেতিয়াবা পাছত পাতিম। এতিয়া আহোঁ বিধায়কৰ ক্ষমতাৰ ওপৰত। বিধায়ক মাথো এটা পদ নহয়, ই হ'ল ষ্টেট আইকন। আপোনালোকে নিশ্চয় হিন্দীৰ এই ডাইলগটো শুনিছে, চাচা বিধায়ক হে হামাৰে। বিধায়কৰ বহু ক্ষমতা আছে। বিধায়কৰ ক্ষমতা 4টা ভাগত ভাগ কৰিব পাৰি। নম্বৰ 1, বিধায়নী শক্তি। এই ক্ষমতা ভাৰতীয় সংবিধানে দিছে। এই ক্ষমতাৰ মতে বিধায়ক এজনে ৰাজ্যসূচী আৰু সমৱৰ্তী সূচীত নিজৰ বিধায়নী শক্তি ব্যৱহাৰ কৰি নিয়ম কানুন আনিব পাৰে। ইয়াৰ ৰাজ্যসূচীৰ ভিতৰত আহে বেপাৰ বাণিজ্য, বিকাশ, কৃষি ইত্যাদি, আৰু সমৱৰ্তী সূচীত আহে উত্তৰাধিকাৰী, বিবাহ, শিক্ষা, জংগল ইত্যাদি। অৱশ্যে সমৱৰ্তী সূচীত কেন্দ্ৰ চৰকাৰৰ হস্তক্ষেপ আছে, কিন্তু ৰাজ্যসূচীত বিধায়কসকলে স্বাধীনভাৱে আইন কানুন আনিব পাৰে। নম্বৰ 2, বিত্তীয় শক্তি। এজন বিধায়কে নিজৰ সমষ্টিৰ কাৰণে চৰকাৰৰ পৰা বিত্তীয় বিচাৰিব পাৰে আৰু চৰকাৰক ফাণ্ড দিবলৈ ক'ব পাৰে। নম্বৰ 3, কাৰ্যকৰী শক্তি। এজন বিধায়কে নিজৰ সমষ্টিৰ সমস্যাক লৈ DM আৰু SPৰ লগত আলোচনা কৰিব পাৰে, লগতে নিজৰ সমষ্টিৰ চৰকাৰী কৰ্মচাৰী আৰু সংগঠনসমূহৰ পৰা যিকোনো প্ৰয়োজনীয় তথ্য ল'ব পাৰে। নম্বৰ 4, নিৰ্বাচনী শক্তি। বিধায়কে ৰাজ্যসভাৰ সদস্য MP নিৰ্বাচন কৰে আৰু লগতে ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদান কৰে। এইকেইটাই হ'ল বিধায়কৰ প্ৰাথমিক ক্ষমতা। আশা কৰোঁ ওপৰৰ কথাৰ পৰা বুজি পালে এজন বিধায়কৰ ক্ষমতাৰ শক্তিৰ কথা। এতিয়া ইমান কাম কৰাৰ পাছত বিধায়কসকলে মাহত কিমান টকা ঘৰলৈ নিয়ে জানো আহক। মানে বিধায়কসকলৰ দৰমহা কিমান? চাওক বন্ধুসকল, বিধায়কৰ দৰমহা প্ৰত্যেক ৰাজ্যত বেলেগ বেলেগ। মানে যিকেইখন ৰাজ্য ধনী সিহঁতৰ বিধায়কসকলে বেছি দৰমহা পায়, কাৰণ বিধায়কৰ দৰমহা ৰাজ্য চৰকাৰে দিয়ে। আমাৰ ভাৰতৰ সকলোতকৈ বেছি দৰমহা পায় তেলেংগানাৰ বিধায়কসকলে, 2,50,000 প্ৰত্যেক মাহত, আৰু সকলোতকৈ কম দৰমহা পায় ত্ৰিপুৰাৰ বিধায়কসকলে 34,000 টকা। আমাৰ অসমৰ কথা যদি কওঁ তেন্তে আমাৰ অসমৰ বিধায়কসকলৰ দৰমহা নতুন ৰিপৰ্টৰ অনুসৰি 80,000 টকা। নিৰ্বাচনী ক্ষেত্ৰ, শিবিৰ কাৰ্যালয়, সচিবালয় এলাউন্স 40,000 টকা। ইয়াৰ উপৰিও এজন বিধায়কে নিজৰ সমষ্টিৰ উন্নতিৰ বাবে নিজৰ কাৰ্যকালত মানে 5 বছৰত 5ৰ পৰা 7.5 কৰোৰ টকালৈকে ফাণ্ড লাভ কৰে। বিধায়কৰ কাৰ্যকাল শেষৰ পাছত পেঞ্চন ইত্যাদি বহু সুবিধা পায়। বন্ধুসকল, এই হ'ল থুলমূলকৈ বিধায়কৰ ক্ষমতা আৰু দৰমহা। আশা কৰোঁ বন্ধুসকল আপোনালোকে বিধায়কৰ ক্ষমতা আৰু দৰমহাৰ বিষয়ে এটা বেছিক আইডিয়া পালে। বন্ধুসকল, আপোনালোকৰ মতে বিধায়কৰ দৰমহা বেছি নে বিধায়কৰ ক্ষমতা বেছি? কমেণ্ট কৰি মোক জনাব। ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ মই এনেধৰণৰ ভিডিঅ' বনাই থাকোঁ। এতিয়ালৈ এৰিলোঁ, আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে নমস্কাৰ, গুড বাই।